হেল্ল' বন্ধু বান্ধৱীসকল, এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আজি। ভিডিঅ'টো হৈছে এনেকুৱা ধৰণৰ, আজি যিবিলাকে এতিয়া লাও, মদ, চুলাই, মস্তি এইবিলাক খায়, লাহে লাহে স্বাস্থ্যটো বহি আহিবলৈ ধৰে আৰু উহৰিবলৈ ধৰে। মুখ, পেট, হাত, ভৰি এইবিলাক চব উখৰি যায়, মানুহটো উহৰি ঢোলদাং দিয়ে। সেইটো বিভাগৰ মই এটা ঔষধ দিম, একদম প্ৰমাণিক ঔষধ, আপোনালোকে খাই চাব পাৰে। ঔষধটো হৈছে এনেকুৱা: আদা ৰস 1 চামুচ আৰু এচামুচ হৈছে খাটি মৌজোল 1 চামুচ আৰু হৈছে গোল নেমু ৰস 1 চামুচ। গোটেই তিনিবিধ মিক্স কৰি পিনি আধা গিলাচ পানীৰ লগত 15 দিন খাব লাগিব। লাহে 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 তেখেতে প্ৰস্ৰাৱ কৰি 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 গাটো শুকাই যাব, আগৰ দৰে হৈ যাব। মদ পানী খোৱা মানুহবিলাক সেইটো বেমাৰে লগ লয় বেছি। আৰু ভিডিঅ'টো যাতে সকলোৱে পায় শ্বেয়াৰ কৰিব, একদম নাপাহৰিব। এতিয়া কিছুমান যিসকল বেমাৰ এতিয়া